এটা হাঁহিয়ে সলালে জীৱন। নাম অৰুণ কুমাৰ। হাতত একাপ চাহ, মুখত প্ৰাণ খোলা হাঁহি। মাত্ৰ কেইছেকেণ্ডমানৰ এটা ভিডিঅ' আৰু সলনি হ'ল অৰুণৰ ভাগ্য। 10 বছৰ বয়সতে হাতত তুলি লৈছিল কামৰ বোজা। স্কুলৰ সলনি ট্ৰাকৰ কেবিনত কৰিছিল চাফাইৰ কাম। ট্ৰাক ক্লিনাৰৰ পৰাই ভাইৰেল হ'ল লাফিং বয়। আৰু এতিয়া সফলতাৰে দশম উত্তীৰ্ণ হ'ল অৰুণ কুমাৰ। ভাইৰেল হৈছিল হাঁহি, লুকাই আছিল সংগ্ৰাম। সামাজিক মাধ্যমত এতিয়া ভাইৰেল অৰুণৰ জীৱন সংগ্ৰামৰ কাহিনী। এটা হাঁহি, এটা সুযোগ, এটা নতুন জীৱন। এই ল'ৰাজনক বাৰু আপুনি চিনি পাইছেনে? হয়, আপুনি ঠিকেই ভাবিছে। এইজনে হৈছে সকলোকে হাঁহিৰ খোৰাক যোগোৱা ভাইৰেল লাফিং বয়। কিন্তু এই ভাইৰেল হাঁহিৰ আঁৰত আছিল এটা আধৰুৱা সপোন। এই যুৱকজনৰ নাম হৈছে অৰুণ কুমাৰ, ঘৰ তেলেংগানাৰ। 18 বছৰীয়া অৰুণ বৰ্তমান হৈছে দশম উত্তীৰ্ণ। কিন্তু আনক হহুৱাই ভাইৰেল হোৱা অৰুণৰ জীৱন সংগ্ৰামৰ কাহিনী শুনিলে আপুনিও অবাক হ'ব। এই যে ভিডিঅ'টো দেখিছে, এই ভিডিঅ'টো হয়তো আপুনি আপোনাৰ সামাজিক মাধ্যমত প্ৰায়ে দেখি থাকে। যিকোনো ধৰণৰ হাস্যৰসৰ ভিডিঅ'তে এই যুৱকজনৰ এই কেইছেকেণ্ডমানৰ ক্লিপটো সংলগ্ন কৰা হয়, যাক দেখিলে আপুনিও হাঁহিবলৈ বাধ্য হয়। যি হাঁহিয়ে এদিন মানুহক আকৰ্ষণ কৰিছিল, আজি সেই হাঁহিয়ে সলাই দিলে অৰুণৰ জীৱন। দৰিদ্ৰতাই জুৰুলা কৰা অৰুণে 4ৰ্থ শ্ৰেণীতেই এৰিছিল পঢ়া। কিতাপ কলম এৰি হাতত তুলি লৈছিল ক্লিনাৰৰ কাম। নাছিল কোনো সুযোগ, নাছিল কোনো চিনাকি, নাছিল কোনো মঞ্চ, আছিল কেৱল জীৱন জীয়াই থকাৰ সংগ্ৰাম। কিন্তু এদিন সাধাৰণ এটা চাহ বিৰতিৰ সময়ত ট্ৰাকৰ চালকে অৰুণৰ সেই প্ৰাণখোলা হাঁহিটো কেমেৰাত বন্দী কৰিছিল আৰু সেই সৰু ভিডিঅ'টো ছ'চিয়েল মিডিয়াত কৰিছিল আপলোড। তাৰ পাছতে সেই ভিডিঅ' সামাজিক মাধ্যমত হৈ পৰিছিল ব্যাপকৰূপে ভাইৰেল। হাজাৰ হাজাৰ মানুহে অৰুণৰ সেই ভিডিঅ' দেখিছে। অৰুণৰ সেই হাঁহিটোৰ সৈতে নিজৰ বহু ভিডিঅ' সংযোগ কৰিলে আৰু লাহে লাহে আগবাঢ়ি আহিল সহায়ৰ হাত। নেহেৰু আৰু কেইবাগৰাকীও হৃদয়ৱান ব্যক্তিৰ সহযোগত অৰুণে পুনৰ স্কুললৈ উভতি যোৱাৰ সুযোগ পালে। যি বয়সত আন শিশুৰ হাতত আছিল কিতাপ, সেই বয়সতে অৰুণৰ হাতত আছিল কামৰ বোজা। কিন্তু হেৰাই যোৱা সপোনবোৰ পুনৰ জীয়াই তুলিবলৈ অৰুণে পালে এটা সোণালী সুযোগ। চাফাইৰ কাম এৰি আকৌ আৰম্ভ হ'ল পঢ়া। সংগ্ৰামৰ মাজতো অৰুণে নামানিলে হাৰ। এদিন যিজন ল'ৰাই 4ৰ্থ শ্ৰেণীৰ পাছতে বিদ্যালয় এৰিবলগীয়া হৈছিল আৰু সেইজন অৰুণে আজি 10ম শ্ৰেণীৰ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈছে। এয়া কেৱল এটা পৰীক্ষাৰ ফলাফল নহয়, এয়া হৈছে দৰিদ্ৰতাৰ বিৰুদ্ধে অৰুণৰ জয়গান। এটা ভিডিঅ', এটা সুযোগ আৰু অচিনাকি হাজাৰ হাজাৰ মানুহৰ মৰমে যেন অৰুণৰ জীৱনটো নতুনকৈ সজাই পৰাই তুলিলে। হয়তো সেইদিনা চালকে অৰুণৰ হাঁহিটো কেমেৰাত বন্দী নকৰা হলে আজি এই কাহিনীটো আমি হয়তো নাজানিলোহেঁতেন। কিন্তু সেই এটা হাঁহিয়ে কেৱল মানুহক আমোদ প্ৰদান কৰাই নহয়, এজন যুৱকক তেওঁৰ হেৰাই যোৱা সপোনো উভতাই দিলে। নিউজ ডেস্ক ৰিপৰ্ট, AssamdotCom।